সম্পূৰ্ণভাৱে সফল হৈছে। আজি আমি পৰ্বতজৰা আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে UPPL আৰু আমাৰ পৰ্বতজৰা ডিষ্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত 93টা আমাৰ বুথ কমিটি আছে আৰু 10টা আমাৰ প্ৰাইমাৰী কমিটি আছে। 93টা বুথ কমিটিৰ সকলো বুথ কৰ্মীসকলক আজি মাতি অনা হৈছে। ইয়াত আমি এটা কৰ্মশালা আমি কৰিছোঁ যে যিহেতু ভোটৰ যুদ্ধত আমি নামি যাব লাগে, ভোট আমি কেনেকৈ আমি আগবাঢ়ি লৈ যাওঁ, ভোটত আমি কেনেকৈ কাম কৰিম, ৰাইজৰ মাজত কেনেকৈ যাব, ইয়াৰে এটা আমি আখৰা আজি আমি লৈ লৈছোঁ। ইমান ধুনীয়া সবাই ইয়াৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ 3000 বুথ কৰ্মী আজি উপস্থিত হ'ল আৰু BTC বাকী ৰাইজ স্বতঃস্ফূৰ্তভাৱে এতিয়া UPPL দলক সহায় কৰি আছে। আমি এতিয়ালৈকে কোকৰাঝাৰ জিলাত যিমান আমাৰ পৰিচিত সমষ্টি আছে সকলো সমষ্টিতে আমি কৰিলোঁ। আজি আমাৰ পৰ্বতজৰা আমি শেষ হয়, ইয়াৰ পিছত আকৌ আমি এটামান বজাৰ কৰিম। তো পৰ্বতজৰা যিটো পৰিৱেশ আমি দেখিছোঁ, আমাৰ বুথ কৰ্মীসকলৰ যিটো সদিচ্ছা, তেওঁলোকৰ যিটো উৎসাহ, যথেষ্ট আমি ক'ব পাৰোঁ যে পৰ্বতজৰা এইবাৰ আমাৰ দখলত আহিব। এটা শ্লোগান আমি কৰিছোঁ, পৰ্বতজৰা এইবাৰ UPPL পৰ্বতজৰা হ'ব। বিজেপিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, হ'ব নাই, কেনেধৰণৰ পৰিস্থিতি? আমাৰ কথাটো স্পষ্ট, UPPL 40টা সমষ্টিত আমি খেলিম। এতিয়া BJPয়ে কিমান খেলে, UPPয়ে কিমান খেলে, তেওঁলোকে সিদ্ধান্ত ল'ব। আমাৰ সিদ্ধান্ত একেবাৰে স্পষ্ট, আমি 40টা সমষ্টিত খেলিম। 30টাতকৈ বেছি আসন লৈ পেলাই আমি অকলে চৰকাৰ গঠন কৰিম। মই ভাবোঁ ইয়াত জটিলতা একো নাই। তাৰমানে কি আজিলৈকে আমাৰ মানে BTC যিটো চৰকাৰ ডিচেম্বৰলৈকে আছে নহয় জানো? ডিচেম্বৰলৈকে আমি BJP আৰু UPPৰ লগত একেলগে আমি চৰকাৰ চলাইছোঁ। কেন্দ্ৰীয়ত আমি 2টা MP আছে, NDAক আমি ছাপোৰ্ট কৰি আছোঁ। আমাৰ অসমত আমি একেলগে আমাৰ বিধায়কসকলে ছাপোৰ্ট কৰি আছে। এতিয়ালৈকে BJP UPPৰ লগত আমি NDA সদস্য হিচাপে আছোঁ। সেইকাৰণে এই কথাটো ওলাইছে। তো যেতিয়া আগন্তুক যিটো BTC নিৰ্বাচন, সেই নিৰ্বাচনত আমি অকলে খেলিম, তেওঁলোকে কৈছে নিজাববীয়াকৈ খেলিব, তাত কোনো গণ্ডগোল নাই। আমাৰ হিচাপটো একে, তেওঁলোকৰ হিচাপটো একে। আমাৰ কথাটো হ'ল BTC 35 লক্ষ জনসাধাৰণৰ প্ৰতি আমাৰ UPPL দলৰ দায়বদ্ধতা আছে। আমাৰ দল এইখন ভূমিতে জন্ম হোৱা, আমাৰ এই ভূমিৰ প্ৰতি এটা দায়বদ্ধতা আছে। এই ভূমিত শান্তি স্থাপন কৰা দল হিচাপে UPPলে কাম কৰি আছে, ৰাইজে বুজি পাইছে। সকলো জাতি জনগোষ্ঠীৰ মাজত এক হওঁতে সমন্বয় আমাৰ মাজত আমি গঢ়ি তোলাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। ৰাইজে দেখা পাইছে শান্তি সম্প্ৰীতি প্ৰগতি আমাৰ মূল লক্ষ্য। গতিকে আমি ভাবোঁ 35 লক্ষ জনসাধাৰণে এইবাৰ UPPলক সহায় কৰিব আৰু UPPলক চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক যথেষ্ট সহায় কৰিব। যিহেতু UPPL আৰু BJPয়ে যদি বেলেগকৈ নিৰ্বাচন খেলে তেন্তে লাভৱান কোন হ'ব? লাভৱান UPPল। বেলেগ বেলেগ চবকে আমি খেলিব দিছোঁ। আমাৰ লাভটো আমি দেখিছোঁ, UPPL অকলে আমি খেলিম, লাভ আমাৰে হ'ব, আমাৰ চৰকাৰ আমি গঠন কৰিম। কাৰণ BPF 15টা বছৰ BPFক ৰাইজে দেখা পাইছে। 15টা বছৰৰ BPFৰ মাৰাকাটা ৰাজনীতি আমি দেখিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি তেওঁলোকে কৰিলে। এই সংঘাতটো নিৰাময় কৰি পেলাই শান্তি অনাৰ ক্ষেত্ৰত কোনে কৰিলে? UPPL। 5টা বছৰৰ যিটো আমি যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো 5টা বছৰৰ যিটো আমাৰ যিটো পাৰফৰ্মেঞ্চ ৰাইজে দেখা পাইছে। ইয়াৰ শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠীৰ মাজত আমি একবদ্ধভাৱে কাম কৰি আছোঁ। আজিৰ তাৰিখতো কোনো দাঙ্গা হাংগামা নাই, কাৰো লগত কোনো দাঙ্গা হাংগামা নাই, শান্তিৰে আমি জীয়াই আছোঁ। গতিকে সকলোৰে উন্নতি, সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদা দি পেলাই কাম কৰা হ'ল UPPL আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আমাৰ কথাটো স্পষ্ট, UPPL এই ভূমিতে জন্ম হয়, UPPL এই ভূমিৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা আছে। গতিকে আমি আশাবাদী যে ৰাইজে UPPL দলক সহায় কৰিব আৰু UPPলে ইয়াৰ চৰকাৰ গঠন কৰিব। শান্তি অনাৰ ক্ষেত্ৰত BJP দল হিচাপে তেওঁলোকে সহায় কৰিছে। নৰেন্দ্ৰ মোদীয়ে সহায় নকৰিলে, অমিত শ্বাহ সহায় নকৰিলে এই অঞ্চলত কেনেকৈ শান্তি আহিব? চুক্তি কাৰ দ্বাৰা হৈছে? চৰকাৰৰ লগত আন্দোলন কোনে কৰিছে? আমাৰ UPPL দলত থকা যিমান নেতাসকল আছে, BTR অঞ্চলৰ ৰাইজে আন্দোলন কৰিছে। আন্দোলন কৰাৰ পিছৰে আলোচনা হ'ল, আলোচনা কৰাৰ পিছতহে আমাৰ আজি মানে চুক্তিটো হৈ গ'ল।
তো গতিকে আমি আন্দোলনকাৰীসকলে যদি শান্তি চুক্তি যদি আবদ্ধ নহয় চৰকাৰে একো কৰিব নোৱাৰে। তো গতিকে মূল আমাৰ অংশীদাৰ হ'ল আমাৰ BTC বাকী ৰাইজ। BTC বাকী ৰাইজে শান্তি বিচাৰিছিল, শান্তি চুক্তিবদ্ধ হ'ল, শান্তিৰে আমি জীয়াই আছো। UPPL এই অঞ্চলৰে দল, গতিকে ৰাইজে আঁকোৱালি ল'ব। UPPL হিচাপেতো এতিয়া আমাৰ গজগজি এটা পাৰ্টি হিচাপে আপোনালোকে দেখিছে। প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তথা BTR প্ৰধান, তেখেতৰ নেতৃত্বত আজি BTR অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী, সেই জনগোষ্ঠীৰ প্ৰত্যেকটো দল সংগঠন, ইয়াৰ ইণ্টেলেকচুৱেলসকল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই 4.5 বছৰীয়া যি শাসন, এই শাসন কালততো তেখেতসকলে মানে ভালকৈ বুজি উঠিছে। তেওঁলোকে দেখিছে যে আমাৰতো হ'ল যে শান্তি স্থাপন কৰি ভাতৃত্ববোধটো ৰাখি এই অঞ্চলৰ প্ৰগতি কৰাৰ কাৰণে কাম কৰি আছে, যাৰ কাৰণে আজি UPPL দলৰ প্ৰতি আপোনালোকে দেখিছে BPFৰ বছা নেতা তেখেতসকলে আজি UPPL দলত যোগদান কৰিছে। সেইকাৰণে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি বুথ কমিটিৰ আমাৰ কৰ্মীসকলক আমি সেনচিটাইজ কৰিছোঁ যে অহা নিৰ্বাচনৰ কাৰণে চবেই যাতে সজাগ হয়। আৰু যিহেতু আমি অহা নিৰ্বাচনৰ ভাল এটা ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম, চৰকাৰ আমাৰেই আহিব, এইটো কোনো সন্দেহ নাই। সেইকাৰণে আজিতো হ'ল যে আমাৰ কৰ্মীসকলক যাতে অলপ সজাগ হৈ আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁলোকে কাম কৰে, সেইকাৰণে এটা বুথ সন্মিলন আমি পাতিছোঁ। 40টা সমষ্টিৰ আমি প্ৰত্যেকটোতেই বুথ সন্মিলনী আমি পাতিম। যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হ'ল, আজি পৰ্বতজোৰাত কৰিছোঁ আৰু এনেকৈয়ে পৰ্যায়ক্ৰমে আমি কৰি গৈ থাকিম। কিমানটা আচলতে আপোনালোকে টাৰ্গেট চাওক, প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়া তেওঁলোকৰ এজেণ্ডা থাকে, তেওঁলোকৰ উদ্দেশ্য থাকে। আৰু ৰাজনৈতিক দল গঠন কৰাৰ লগে লগে এটা উদ্দেশ্যটো হ'ল যে ইয়াত শাসন কৰাটো ৰাজনৈতিক দলৰ এটা উদ্দেশ্য হয়। তো আমিও সাজু হৈ আছোঁ। 40টা সমষ্টি আমাৰ যেনেকৈ দলীয় যিখিনি ষ্ট্ৰেংথেন আমি কৰিব লাগে এইখিনি আমি কৰিছোঁ, আৰু ভাল এটা স্থিতিত ভাল এটা পৰিৱেশত আমি আগুৱাই আছোঁ। সেইকাৰণে আগন্তুক নিৰ্বাচনত আমি 40টা সমষ্টিৰ কাৰণে যেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগে এইখিনি আমি কৰি আছোঁ, আৰু এই প্ৰিপেয়াৰেশ্যন আমাৰ একদম তুংগত। সেইকাৰণে অহা নিৰ্বাচনৰ কাৰণে যিকোনো পৰিস্থিতি, যিকোনো পৰিৱেশৰ মোকাবিলা কৰিবলৈ আমি প্ৰস্তুত। বিজেপিৰ তৰফৰ পৰা যিহেতু কোৱা হৈছে যে UPPL তেনেদৰে BPFও স্পষ্টীকৰণ নহয়, তেনে ক্ষেত্ৰত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চাওক, আমি ইয়াত শান্তি স্থাপন কৰিছোঁ আৰু শান্তি আজি চবেই উপলব্ধ কৰিছে। শান্তি অবিহনে আমি কোনো এটা কাম সুচাৰুৰূপে আমি কৰিব নোৱাৰোঁ। আৰু শান্তিৰ কাৰণে চবেই মানে ভাবিছিলোঁ হয়তো এটা সময়ত যে এই শান্তি কেতিয়াও ঘূৰি নাহিব, কিন্তু শান্তিটো আজি আহিল। আৰু এই শান্তি অনাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ চিফ তথা পাৰ্টি সুপ্ৰিমো, তেখেতৰ নেতৃত্বতে আজি গোটেই BTR অঞ্চলত যোৱা 4.5 বছৰত কোনো এটা গুলি ফুটা নাই, তেনেকৈ কোনো কিডনেপিং বা তেনেকৈ ধন দাবী নিশ্চয়কৈ হোৱা নাই। আৰু আপোনালোকে জানে যে ইয়াৰ মুৰব্বী বা যিসকলে শাসন কৰি আছে তেখেতসকলৰ যদি বিচাৰে, তেখেতসকলৰ যদি সদিচ্ছা যদি আছে, তেওঁলোকে ইয়াত যদি শান্তি স্থাপন কৰিবলৈ মন মেলে, শান্তিও অৱশ্যম্ভাৱী আহিব। তো আমি দেখিছোঁ যোৱা 15-17টা বছৰত ইয়াৰ শাসককৰ্তাই তেওঁলোকে বিচৰা নাছিল যে ইয়াৰ শান্তিটো বাহাল হওক, তেওঁলোকৰ সদিচ্ছাই নাছিল, যাৰ কাৰণে শান্তিটো অহা নাই। আজি শান্তিটো অহাৰ লগে লগে বিভিন্ন ক্ষেত্ৰ, শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতেই হওক, আৰু আপুনি অৰ্থনৈতিক দিশতেই হওক, প্ৰত্যেকটো দিশত আমি একদম মানে সুকলমে আমি কাম কৰিব পাৰিছোঁ, নিজাববীয়াকৈ চলিব পাৰিছোঁ, বিজনেছবোৰ কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত আমি নাভাবোঁ
যে UPPL টো এৰি UPPL টো মানে আওকাণ কৰি কোনোবা ৰাজনৈতিক দলক আগন্তুক নিৰ্বাচনত ইয়াৰ শাসনত বহাব এইটো আমি কেতিয়াও মানে দেখা নাই বা ভাবা নাই সেইকাৰণে এই গোটেইখিনি ৰাজ্যৰ যিখিনি সঁহাৰি ৰাইজৰ যিখিনি আশা আকাংক্ষা এইখিনি UPPL দলৰ প্ৰতি আমাৰ দলৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতি তেওঁলোকে নিশ্চয়কৈ সঁহাৰি জনাব এইখিনি আমাৰ দৃঢ় বিশ্বাস দেখা যাচ্ছে যে আপোনালোকৰ লগত বিজেপিৰ লগত যিটো মিত্ৰতা সেইটো কিন্তু স্পষ্ট হোৱা নাই CM ছাৰে এটা কৈছে খেলিব বুলি কৈছে আচলতে কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব চাওক যোৱা 2020 চনতো আমি অকলে খেলিছিলোঁ বিজেপি অকলে খেলিছিলোঁ পোষ্ট ইলেকশ্যন তেতিয়াহে আমি মিত্ৰতা কৰিছিলোঁ এইকাৰণে মই অলপ আগতে ক'লোঁ যে 40টা সমষ্টিতে আমি একেবাৰে সাজু হৈ আছোঁ যি ধৰণে পৰিৱেশ আহিব পৰিস্থিতি আহিব এই ধৰণে আমাৰ কৰিব লগাখিনি কৰণীয় কামখিনি আমি কৰিম মুঠতে আপোনালোকে জানি থওক যে 40টা সমষ্টিত পাৰ্টি হিচাপে যেনে ধৰণে আমি কাম কৰিব লাগে যেনেদৰে প্ৰস্তুতি চলাব লাগে এইখিনি প্ৰস্তুতি আমাৰ একদম চলি আছে मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साई मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6 आव थानाय ब्रह्मानन्द ITI क'क्राझारा नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारा गासै मोनबा भकेशनेल कर्स लानानै फैदों आरो बे मोनबा भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 इयार्स कर्स स्टेनोग्राफी 1 इयार कर्स COPA कम्पिउटार अपारेटिं एन्ड प्रोग्रामिं एसिस्टेन्ट 1 इयार कर्स Beauty and Wellness 1 year course Sewing Technology 1 year course Beauty and Wellness आरो Sewing Technology आव नोंथाङा बेसेनाङै मुं थिसननो हागोन ब्रह्मानन्द ITI क'क्राझाराव highly qualified faculties दं आरो 100% job assistant बेजों लोगोसेनो बेयाव flexible class timingनि खाबुबो दङ बेयाव CIPET टुल गुवाहाटी बायदि नेशनल इनस्टिट्युटफोराव एजुकेशनल टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 86386832443 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन